কৰিব আহিছে যেহেতু এখন ইলেক্ট্ৰিক বাহন তেওঁলোকৰ লগত আমি দিয়াৰ পৰিকল্পনা কৰিছোঁ আৰু সম্পূৰ্ণ দেখিছে আপোনালোকে এইমছৰ পৰিৱেশটো মই দেখাইছোঁ সম্পূৰ্ণ গ্ৰীণ গতিকে এই সেউজীয়া গ্ৰীণৰ লগত সদায় গ্ৰীণ কৰিব বুলি তেওঁলোকে ভাবিছে আৰু ইলেক্ট্ৰিক বাহনেৰ প্ৰদূষণমুক্ত কৰিম বুলি তেওঁলোকে পদক্ষেপ লৈছে আৰু এইমছৰ কৰ্তৃপক্ষৰ লগত আজি প্ৰথমবাৰৰ বাবে তেওঁলোকে কথা পাতিবলৈ আহিছে মত বিনিময় কৰিবলৈ আহিছে মই দেখাই আছোঁ কেনেকুৱা দাদা আপোনাৰ নতুন অভিজ্ঞতা এইমছত সোমোৱাৰ আমাৰ এইটো প্ৰথমবাৰৰ কাৰণে আমি ই কাৰ্ডটো দিব আহিছোঁ হয় আজি আমি ই কাৰ্ডৰ ইয়াতে আছিলে আমাৰ টেণ্ডাৰ আছিলে তো সেইটো আমাক ৱাৰ্ক অৰ্ডাৰটো দিয়া হৈছে হয় হয় তো আমি আজি প্ৰথম এটা ই কাৰ্ড দিব আহিছোঁ বহুত এক্সাইটেড আমি এইটো প্ৰথমবাৰৰ কাৰণে এইমছত আমি যেতিয়া দিব আহিছোঁ এইটো আমাৰ ভাল লাগিব আমাৰ ই কাৰ্ডটো আহি আছে এইমছ কৰ্তৃপক্ষক এখন নতুন গাড়ী মানে ই কাৰ্ড যিখন ইলেক্ট্ৰিক বাহন তেওঁলোকক আজি তেওঁ চমজাই দিব গাড়ীখন তেওঁলোকৰ হাতত অৰ্পণ কৰিব আৰু আপোনালোকক দেখাইছোঁ সম্পূৰ্ণ পৰিৱেশটো মই দেখাই গৈ থাকিম আপোনালোকক এই আমাৰ ই কাৰ্ডখন এখন আহিছে ই কাৰ্ড যিখন ময়ূৰীৰ ষ্ট্ৰং লোডাৰ বুলি কয় যিখন তেওঁলোকে এইমছ কৰ্তৃপক্ষৰ হাতত অৰ্পণ কৰিবলৈ আহিছে গুৱাহাটী চহৰৰ সৰুসজাই ষ্টেডিয়ামৰ সমীপত থকা শ্ৰী কৃষ্ণ ইলেক্ট্ৰিক বিশ্বাসযোগ্য প্ৰতিষ্ঠানটোৱে দিলে এইমছক এটা ডাঙৰ উপহাৰ আৰু এইমছ কৰ্তৃপক্ষইও আদৰি ল'লে ময়ূৰী ই কাৰ্ড লোডাৰক কাৰণ প্ৰদূষণমুক্ত কৰাৰ লক্ষ্যৰে নতুন পদক্ষেপ ল'লে এইমছ কৰ্তৃপক্ষই আপুনিও যদি বিচাৰিছে এখন ময়ূৰী পেচেঞ্জাৰ বা লোডাৰ তেন্তে আজিয়ে যোগাযোগ কৰক এটা নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান শ্ৰী কৃষ্ণ ইলেক্ট্ৰিকৰ লগত মই আপোনালোকক এড্ৰেছটো কৈ দিছোঁ লখৰা শ্ৰী কৃষ্ণ ইলেক্ট্ৰিক নিয়াৰ সৰুসজাই ষ্টেডিয়াম অপজিট লোহিয়া হুণ্ডাই আমাৰ ফোন নাম্বাৰটো হৈছে 8876853484